হাই হেল্ল' মোৰ অসমবাসী ৰাইজসকল, মোৰ একদিনৰ অংকিতা দাস 8858 চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটি মই নতুন ৰেচিপি ভিডিঅ'লৈ আহিছোঁ, গতিকে আপোনালোকে মোক সহায় সহযোগিতা আগবঢ়াই যেন। গতিকে দেৰি নকৰি ভিডিঅ'টোলৈ আগবঢ়া হওকচোন। থাম্বনেইলখন দেখি নিশ্চয় গম পাইছে আপোনালোকে কি ৰেচিপি লৈ আহিছোঁ। আমাৰ সকলোৰে পৰিচিত কুচিয়া মাছ বাচাখিনি বাৰু আজি দেখা নহ'ল, নেক্সট টাইম দেখাই দিম। ইয়াক বনাবলৈ মই 2টা আলু কাটি লৈছোঁ। ইয়াতে লৈছোঁ মই নৰসিংহৰ পাত, ভেদাইলতা পাত, মানিমুনি পাত, আদা, নহৰু, জলকীয়া এইখিনি পেষ্ট কৰিও লৈছোঁ মিক্সাৰত। আৰু এটা মই পিঁয়াজ লৈছোঁ, আপোনালোকে বেছি দিব পাৰে। এতিয়া মই কুচিয়া মাছখিনি ভাজি লোৱা হৈছে, বাকী অলপ আছিল, বাকীখিনি মই ভাজি লৈছোঁ আগতে। ইয়াত দেখিছেনে আপোনালোকে ক'লা হৈছে, ক'লা হোৱাৰ কাৰণো আছে, কুচিয়া মাছৰ টেষ্টটোৱে সকলোৰে প্ৰিয় হয়, সেইটোৱে কাম কৰে দেহত। এইখিনি গোটেই ভজা হৈ গ'ল। এতিয়া যিখিনি তেল বাচি আছিল কেৰাহীত, ইয়াতে মই অকণমান আৰু তেল দিম। এতিয়া তেলখিনি গৰম হ'বলৈ দিম অলপ, গেছটো বঢ়াই দিছোঁ। এতিয়া প্ৰায় গৰম হৈ আহিছে। এতিয়া মই দুপাত ইয়াত তেজপাত দিম। ইয়াৰ পিছত মই ইয়াতে কাটি লোৱা পিঁয়াজখিনিও দি দিম। এতিয়া এইখিনি অলপ টাইম ৰংচঙা হোৱাকৈ ভাজি ল'ম। এয়া দেখিছেনে, এনেকৈ 5 মিনিটমান ভজাৰ পিছত ৰংচঙা যেতিয়া হ'ব, তেতিয়া মই আলুখিনি ইয়াতে যোগ কৰি দিম। এয়া দেখিছেনে ৰংচঙা হৈ আহিছে আৰু এয়া প্ৰায় হৈছে। এতিয়া মই ইয়াতে আলুখিনি দি দিম। এইখিনি এতিয়া অলপ টাইম এনেকৈ ভাজি থাকিম, 5-10 মিনিট আলুখিনি। এতিয়া অলপ হৈ গ'ল 5-10 মিনিট। এতিয়া মই বটি থৈ দিয়া নৰসিংহৰ পাতৰ সেইখিনি পেষ্টখিনি ইয়াতে দি দিম। এইটো হৈয়ে গৈছে। এয়া দেখিছেনে আলুটো অকণমান ভাজি লৈছোঁ। আলুটো ভাজি লোৱাৰ কথাও আছে, আলুখিনি অলপ ভাজি ল'লে তেতিয়া সোনকালে সিজি যায় আলুটো। বইল আলু হ'লে বেছি সোৱাদ হয়। মই বইল কৰি দিয়া নাই বাৰু। এতিয়া এইখিনি যোগ কৰি দিলোঁ। এতিয়া এইখিনি 10 মিনিট 15 মিনিট মান এনেকৈ ভাজি থাকিম। এনেকৈ ভাজি থাকিম, লাৰি থাকিম। গেছটো বেছি হাই ফ্লেম হ'লেও বেয়া হৈ যাব, দহি যাব, গতিকে মিডিয়ামত থৈ দিছোঁ। এতিয়া সোৱাদ অনুসৰি ইয়াত নিমখ দিম মই। ইয়াৰ পিছত মই ৰং গুড়া দিম, মানে হালধি। এতিয়া হালধিখিনি গোন্ধাব পাৰে, তাৰ কাৰণে মই অকণমান লাৰি দিছোঁ। এনেকৈ অলপ টাইম আকৌ লাৰিম, যাতে হালধি নিমখখিনি মিক্স হৈ যায় আলুৰ লগতে। এয়া প্ৰায় হৈয়ে গৈছে। এতিয়া মই মিট মছলাৰ গুড়ি ইয়াতে দিছোঁ অকণমান। এতিয়া অকণমান আৰু মই জিৰা গুড়া যোগ কৰি দিম ইয়াতে। জিৰা গুড়া দিলেহে অকণমান মাছৰ গোন্ধটো গুচি যাব, তাৰ কাৰণে মই জিৰা গুড়া দিছোঁ অকণমান। এতিয়া মই এইখিনি মিক্স কৰি দিম, অকণমান এনেকৈ লাৰি থাকিম। পানী নিদিয়াকৈ অলপ টাইম এনেকৈ 10 মিনিটমান লৰাই ৰাখিম। সোনকালে পানী দিলে ইয়াৰ মছলাৰ গোন্ধটো উঠিব, আঞ্জাখন সোৱাদ নহ'ব। গতিকে অকণমান এনেকৈ লাৰি থাকিম। সোৱাদৰ কাৰণে অকণমান ভাজিলে বেছি ধুনীয়া হয়, খায়ো ভাল লাগিব। যিহেতু আমি ইফালে জাল বুলিয়ে কওঁ, আপোনালোকৰ ইফালে কি কয় নাজানো, আমি ইফালে কুচিয়াৰ জালে কওঁ। যিহেতু জ্বলা বেছিকৈ দিওঁ, তাৰ কাৰণে জাল বুলি কোৱা যায়।
এতিয়া প্ৰায় ভাজা হৈছে। এতিয়া অকণমান পানী দিছোঁ, যিখিনি মছলা আছিল এই মছলাখিনি পানীখিনি অকণমান দি দিছোঁ মিক্স কৰি। এতিয়া এনেকৈ অলপ টাইম লাৰি থাকিম। এয়া প্ৰায় হৈ গৈছে, উতল আহিছে। এতিয়া অকণমান বেছিকৈ পানী দিছোঁ, যিহেতু আঞ্জাখন পুৰি খাব লাগিব, পানী দিম বেছিকৈ। উতলিব আহিছে আৰু উতলি আহিলে আকৌ মাছখিনি দি দিম। এয়া মাছ দি দিছোঁ। উতল খোৱালৈকে অকণমান ফুৰি আহকচোন। আৰু আমাৰ কুচিয়া মাছ আছে, মই আপোনালোকক দেখাই দি আছোঁ। মই ইয়াতে কিনি ৰাখিছোঁ। গতিকে আহকচোন, এফালে চাওক হোৱালৈকে। এয়া দেখিছেনে, এইটো ড্ৰামত মই এনেকৈ কুচিয়া মাছ জীয়াই থৈ দিছোঁ। মই ৰাখিছোঁ ইয়াতে, এইখন দেখিছেনে। ইয়াতে আৰু 300 ৰাখিছিলোঁ, ইয়াতে 100 খোৱা গ'ল, 200 আছে। এতিয়া জীয়াই থকাৰ কাৰণে পানী দি থৈ দিছোঁ। কেইদিনমান পিছত আকৌ খাম নেকি ঘৰত। এয়া প্ৰায় আঞ্জাখনো হৈ গৈছে, দেখিছেনে কি ধুনীয়া কালাৰ হৈছে। গেছটো এতিয়া বন্ধ কৰি দিছোঁ। এয়া দেখিছেনে ধুনীয়া হৈছে। সোৱাদো হ'ব চাগে, দেখাত গম পাইছে সোৱাদ হ'ব বুলি। আপোনালোকে জনাবচোন দেখাত কেনেকুৱা হৈছে, কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব দেই। লগতে ছাবস্ক্ৰাইবো কৰি দিব, কাষতে থকা বেল আইকনটো বজাই দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আগলৈ মোৰ ভিডিঅ' পাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনালোঁ।